ৰবা মা, মই অলপ বাহিৰলৈ ওলাই যাওঁ। হাই বাবলি, মই আহি গলো। পিঞ্জু, তুমি ইমান দিন ধৰি লগ কৰা নাই, মোক বেয়া পাইছো মই। আৰে বাবলি, দেশত কেনেকুৱা পৰিস্থিতি তুমি নিউজ চোৱা নাই জানো? আকৰিজনী ইমাননো অভিমান নে? বুজিছো পিঞ্জু, কিন্তু তুমি মোক সপ্তাহৰ মূৰত এবাৰতো লগ কৰিব পাৰা। হ'ব দিয়া বাবলি, এইবাৰৰ পৰা তোমাক সপ্তাহৰ মূৰত এবাৰ হ'লেও লগ কৰি যাম মই। অ'কে পিঞ্জু, কিন্তু তুমি মোৰ পৰা ইমান আঁতৰত কিয় আছা পিঞ্জু? সেইবিলাক কথা বাদ দিয়াচোন বাবলি, মই লকডাউনৰ সময়ত ডান্স শিকিছো, তুমি চোৱাচোন। কেনেকুৱা হৈছে বাবলি? ভাল হৈছে, ভাল হৈছে, মই এতিয়া যাওঁ। কি হ'ল তোমাৰ, অকস্মাত যোৱাগে যে? আৰে পিঞ্জু, মই তোমাক কিবা সুধি থাকিলে তুমি একো নোকোৱাই, তোমাৰ কথাতেই ব্যস্ত হৈ আছা। থাকিনো কি কৰিম, আৰু তুমি মোৰ পৰা আঁতৰি আঁতৰি আছা। যোৱাকেই ভাল মোৰ। শুনাচোন বাবলি, কোৱা। তুমি নাজানা জানো বাবলি, বৰ্তমান আমাৰ স্বাস্থ্য বিভাগে কৰোণা ভাইৰাছৰ কাৰণে কিছুমান নিয়মাৱলী মানি চলিবলৈ দিছে, আৰু প্ৰতিজন নাগৰিককে 1 মিটাৰ আঁতৰত থাকিবলৈ কৈছে। সেইকাৰণে তুমি 1 মিটাৰ আঁতৰত আছা মোৰ পৰা? বাবলি, সেইকাৰণে তোমাৰ পৰা আঁতৰত আছো। আমি আকৌ কেতিয়াৰ পৰা একেলগে খেলিব পাৰিম ঠিক নাই বাবলি। হ'ব দিয়া, মই যাওঁগৈ বাবলি, তুমিতো এনে অভিমানেই কৰি আছা মোক এতিয়াও। সৰি পিঞ্জু, মই মিছাতেই ভুল বুজি আছিলো তোমাক। হ'ব দিয়া বাবলি, একো নাই। এইয়া চোৱা, মই তোমাৰ ওচৰত আহি গলো। পৰিস্থিতি ভাল হলে আমি আকৌ আগৰ দৰেই খেলিম বাবলি, হ'বনে? হ'ব পিঞ্জু, এতিয়া আমি যাওঁগৈ নেকি পিঞ্জু? পিছত আকৌ লগ হ'ম। ৰবা না অলপ সময় বাবলি, কিমান দিনৰ পিছত তোমাক ওচৰৰ পৰা দেখিছো। হ'ব হ'ব পিঞ্জু, মই এতিয়া যাওঁগৈ দেই, বাই বাই। বাই বাই বাবলি, আকৌ লগ হ'ম লকডাউনৰ পিছত। বাই বাই পিঞ্জু, বাই। ইয়াহু, আজিহে মনটো ভাল লাগিছে। কিমান দিনৰ মূৰত যে বাবলিক লগ পাইছো। মোৰ ডান্সটোকে মাৰি দিলো একপাক। এতিয়া ময়ো যাওঁগৈ আৰু ঘৰলৈ, নহলে মায়ে বিচাৰি ফুৰিব। বাই বাই গাইজ, আকৌ আহিম বেলেগ এটা এপিছড লৈ। মই পিঞ্জু, লগতে বাবলিকো লৈ আহিম। বাই বাই।